হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আৰু কিমান গৰম পৰিছে সকলোৱেতো জানে। আৰু সদায় কিমান দালি খাম, আৰু সেয়েহে মই ঘুগুনি বনাব লৈছোঁ দুপৰীয়া। প্ৰথমতে মই কুকাৰটো পাতি লৈছোঁ, তাৰপাছত গৰম হৈছে নে নাই অকণমান হাত খবৰেৰে চাই লৈছোঁ। তাৰপাছত ইয়াতে দিছোঁ পানী, তাৰপাছত দিম আমি বুট মানে মটৰৰ ঘুগুনি। তাৰপিছত দুটা আলু কাটি দিছোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে দুটা তিনিটা যিমান দিয়ে আলু কাটি দিব পাৰে। তাৰপিছত মই দিছোঁ ইয়াতে কেঁচা জলকীয়া কাটি, আৰু হালধি নিদিওঁ বৰ্তমান। এতিয়া হালধি পাছত দিম, এতিয়া দিম কেৱল নিমখ দিম। আৰু কেঁচা জলকীয়া দুটা এনেকৈ কাটি দিলে মানে তাৰে ধুনীয়া কেঁচা জলকীয়াৰ যিটো গোন্ধ, সেই গোন্ধটো মানে বহুত ভাল হয়। যেতিয়া কুকাৰটো খুলি দিব নহয়, তেতিয়া গোন্ধটো বহুত ভাল লাগে। আৰু মানে ভাল লাগে তেনেকুৱাকৈ আপোনালোকে দি চাব পাৰে। মই মাত্ৰ ইয়াতে তিনিটা বা চাৰিটা চিটি মাৰিব দিলোঁ। আৰু চব কিমান ধুনীয়াকৈ সিজি গৈছে, আৰু মটৰকেইটা কিমান ধুনীয়াকৈ ভাঙি গৈছে। আৰু আলুখিনি যে থাকে, আপোনালোকে এটা কাম কৰিব পাৰে, আলুখিনি ভাঙিও দিব পাৰে বা সেনেকৈ গোটাকো ৰাখিব পাৰে। এইটো আপোনালোকৰ ইচ্ছা। আপোনালোকে ভাঙি দিলেওতো বেছি সোৱাদ হয়। আলুটো গোটেইখিনি ভাঙিব নালাগে, গোটেইকেইটা মাত্ৰ দুটা তিনিটা ভাঙি দিলেই হ'ল। মটৰটো চাওক ইমান ধুনীয়াকৈ গলি গৈছে। আপোনালোকে এনেকুৱাকৈ বনাই চাবচোন। ইয়াতে মই একো পেকেট মছলা একো ব্যৱহাৰ কৰা নাই। কেৱল আদা ৰহুনৰ পেষ্ট দিছোঁ, বিলাহী আৰু পিঁয়াজ দিছোঁ। আৰু বেলেগ একো গৰম মছলা, ৰেড চিলি পাউডাৰ এইবিলাক একো ব্যৱহাৰ কৰা নাই। ইয়াতে মই লৈছোঁ কেইটামান ৰহুনো আৰু আদা আৰু জলকীয়া কেইটামান। এইখিনি অকণমান উৰালত থেকেচি লৈছোঁ, মানে খুন্দি লৈছোঁ, থেকেচি নহয় খুন্দি লৈছোঁ। তাৰপিছত কেইটামান পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি মানে অকণমান গোটেইখিনি মিহি নহয়, ইয়াতে কাটিলে বহুত ধুনীয়া হয়। মই এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, বহুত ভাল হয়। কেতিয়াবা আপোনালোকে চাটনিও খাব পাৰে ইয়াতে বনাই কেনে। মই পিঁয়াজ বিলাহী এনেকুৱাকৈ কাটোঁ। এতিয়া মোৰ পিঁয়াজখিনি ৰেডি হৈ গ'ল। এতিয়া লৈছোঁ দুটা শুকান জলকীয়া আৰু আদা ৰহুন থেতালাই লোৱাখিনি, আৰু পিঁয়াজখিনি এনেকুৱাকৈ হৈ গৈছে চব, ইমান ধুনীয়া সৰুকৈ হৈ যায়। আৰু লৈছোঁ দুখিলা তেজপাত, মানে তেজপাত বুলি কওঁ আমি, মানে কিছুমানে কয় ভোজপাত, কিছুমানে কয় তেজপাত। আৰু এতিয়া বিলাহীটো সেনেকৈ পিঁয়াজটো যেনেকুৱাকৈ হৈছে, বিলাহীটো সেনেকুৱাকৈ কৰি লৈছোঁ, মানে সৰুকৈ কাটি লৈছোঁ চব। ইমান ধুনীয়াকৈ মানে কাটা যায়। এতিয়া কেৰাহী এখনত মিঠাতেল দিম। মই মিঠাতেল একদম কম মিঠাতেল ব্যৱহাৰ কৰোঁ। আঞ্জাতেই হওক বা ভাজিতেই হওক বা যিকোনো ক্ষেত্ৰত মই কম মিঠাতেল দিওঁ। ইমান তেল ভৰাই কেনে নিদিওঁ, কম মিঠাতেলতে বনাবলৈ বহুত চেষ্টা কৰোঁ। তাৰপিছত কেইটামান দিছোঁ জিৰা, তাৰপিছত তেজপাত দিম, তাৰপিছত শুকান জলকীয়াখিনি দিম। মই তেজপাত দিছিলোঁ, শুকান জলকীয়া দিছিলোঁ, আৰু পিঁয়াজখিনি যেতিয়া দিছিলোঁ তেতিয়া ভিডিঅ'ত দেখুওৱা নহ'ল। তেলখিনি গৰম হোৱাৰ লগে লগে আপোনালোকে এইখিনি দিব পাৰে। আৰু কেইটামান জিৰা দি দিব, যাতে জিৰাটো দিলে জিৰা আৰু পিঁয়াজৰ যিটো মানে গোন্ধ ওলাব নহয়, বহুত ভাল লাগে। বহুত টেষ্টটো বহুত ধুনীয়া হয় জিৰা যেতিয়া দিব। আৰু তাৰপিছত এনেকৈ লৰাই পিঁয়াজটো একদম গলি যোৱাৰ নিচিনা হৈ যাব তেতিয়া আদা ৰহুনৰ পেষ্টটো দি দিব। আদা ৰহুনৰ যিখিনি আমি থেতেলাই থৈছিলোঁ সেইখিনি আপোনালোকে দি দিব। তাৰপাছত লাহেকৈ দিব, বিলাহীখিনিও দি দিব পাৰে। আৰু তাৰপিছত এনেকৈ লৰাই যেতিয়া বিলাহীটো একদম গলি যোৱাৰ নিচিনা হ'ব, তেতিয়া আপোনালোকৰখিনি দি দিব পাৰে। তাৰপিছত কিন্তু বিলাহীটো ভাজি থাকোঁতে তাতে হালধি আৰু নিমখ দিবলৈ একদম নাপাহৰিব। আৰু নিমখ খুব বেছিকৈ দি নিদিব, কাৰণ নিমখ কমকৈ দিব। আমিতো আগতে বুটটো বইল কৰোঁতে তাতে আমি নিমখ ব্যৱহাৰ কৰিছিলোঁ, সেয়েহে নিমখ কমকৈ দিব।
লাগিলে পাছত চাকি খাব, খাই কেনে যেতিয়া নিমখ কম পাব তেতিয়া অকণমান এড কৰি দিব পাৰে। অকণমান চেক কৰি কেনে পাছত আৰু দিব পাৰে। হালধি দিছোঁ, আৰু আপোনালোকে যিমান পাৰে কম জুইত বনাব চেষ্টা কৰিব। আচলতে বস্তু সোৱাদ কেনেকুৱাকৈ হয়, একদম যেতিয়া কম জুইত বনাব তেতিয়া সেই বস্তুটোৰ সোৱাদ বহুত হয়। আপোনালোকে যোনে বনাই তেওঁলোকে গমেই পায় কম জুইত বনালে বস্তু কিমান টেষ্টি হয়। আৰু গেছৰ জুইটো একদম কমকৈ ৰাখিব, যাতে পিঁয়াজ বিলাহী এইখিনি যাতে জ্বলি নাযায় বা কেৰাহীটোত লাগি নাযায়। কেৰাহীটোত লাগিলে পুৰা নিচিনা লাগিব খাই কেনে, বা জ্বলি যোৱাৰ নিচিনা হৈ যাব। আদা ৰহুনখিনি একদম গোন্ধ নাহিব। আপোনালোকে একদম কম জুইত বনাব, সকলো বস্তু কম জুইত বনাব চেষ্টা কৰিব। এইখিনি হৈ গ'ল, এতিয়া মটৰখিনি দিবৰ কাৰণে ৰেডি হৈ গ'লোঁ। আপোনালোকে এনেকুৱাকৈ বনাই চাব, আৰু এটা কাম কৰিব, এনেকুৱাকৈ বনাই চালে নহয় আপোনালোকে টেষ্টটো কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু কৰচেৰে সৰু সৰুকৈ ভাঙি দিব। এতিয়া মটৰখিনি দি দিলোঁ, দিয়াৰ পাছত ধুনীয়াকৈ লৰাই থাকি একদম কম জুই ব্যৱহাৰ কৰি তাক যিমান পাৰে উতলাব চেষ্টা কৰিব। আৰু মোৰ ৰেডি হৈ যাব। আৰু টেষ্টটো ইমান ধুনীয়া আছিল খাবলৈ। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, পুৰিৰ লগতো খাব পাৰে, নহ'বা ভাতৰ লগতো খাব পাৰে। আৰু মোৰ কুকাৰত অলপমান আছিল, মই অলপমান গৰম পানী দি কেনে সেইখিনি ইয়াতে বহাই দিলোঁ আৰু কম জুইত উতলাই আছিলোঁ। আপোনালোকে একবাৰ ট্ৰাই কৰিব আৰু খাই চাব, এনেকুৱাকৈ বনাই চাবচোন আপোনালোকে এবাৰ। আৰু আপোনালোকে দেখিছে ইয়াতে মই পেকেট মছলা একো ব্যৱহাৰ কৰা নাই। তেনেহ'লে মোৰ বনোৱা হ'ল আৰু মই ধুনীয়াকৈ খালোঁ। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক এটা কৰি যাব যদি আপোনালোকে চাই আছে। আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ।